দায়িত্ব পালন কৰিম। বুজিন পাঠকক আগবঢ়াই নি তেওঁলোকৰ ভুল চুকৰ মাজতে হ'লেও যেন এইবিলাক কোনো মানে ফাটা ফাটি নকৰি তেওঁলোকে আগবঢ়াই লৈ যায়, এইটোৱে মই কামনা কৰিছোঁ। আৰু সদৌ শেষত নাম দলটিৰ হৈ মই শুভ কামনা কৰিছোঁ আৰু উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছোঁ। মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। উদ্বোধক মহোদয়ক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ যিখিনি ব্যক্তি ইয়াত উপস্থিত আছে আটাইকে প্ৰসাদ লগতে মহাপ্ৰসাদ গ্ৰহণ কৰি যাবলৈ অনুৰোধ জনাইছোঁ। আৰু এতিয়া আমি এটা হৰিধ্বনিৰে আমাৰ নাম আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ আজিৰ এই সেৱাস্থলীত নাম ধ্বনি অনুষ্ঠান উদ্বোধক মহোদয়, প্ৰমুখ্যে আমাৰ নাম দলৰ আটাই সদস্য আৰু নামধৰ্মী পুথিসকল, আমাৰ অৰিহণা যোগোৱা নাম দলৰ লগত ওতঃপ্ৰোতভাৱে লাগি থকা আমাৰ দলৰ সদস্য আৰু আমাৰ দলৰ হৈ দলক আন্তৰিকতা আৰু উৎসাহ যোগোৱা ব্যক্তিসকল, তাৰ ভিতৰতে আমাৰ বিভিন্নজন দলত আমাক অৰিহণা যোগাইছে বিভিন্নজনে। গতিকে তাৰ ভিতৰত আমি সভাপতি, সম্পাদক, দল পৰিচালক তথা উপদেষ্টা হিচাপে বিভিন্নজনক আমি ৰাখিছোঁ।